চোৱাটো ছাকচেছ নহয়। এতিয়া সময় বাজিছে 11:50। এতিয়া গড়েশ্বৰত যাওঁ, গড়েশ্বৰত যাই মাৰ কাৰণে মেডিচিনৰ প্ৰেছক্ৰিপশ্যন কিয় লগা হ'ল ৰাস্তাতে ষ্টৰিটো কৈ আছোঁ আপোনালোকক। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কথাটো হ'ল এনেকুৱা, আমাৰ মায়ে মানে গুৱাহাটীৰ GMCH তাৰমানে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত 1 বছৰমান আগতে তাতে ট্ৰিটমেণ্ট চলি আছিল। তাতে এটা প্ৰেছাৰৰ ঔষধ দিছিল। সেই প্ৰেছাৰৰ ঔষধটো মানে ক'তো বিচাৰি পোৱা নাই। এতিয়া ৰঙিয়াত গ'লোঁ, গড়েশ্বৰততো নাই, ৰঙিয়াত গ'লোঁ, বাহেতা চালিত গ'লোঁ, ক'তো পোৱা নাই। গুৱাহাটীতো সুধপাছা কৰিছোঁ, তাতো পোৱা নাই। গতিকে তাৰ কাৰণে এখন প্ৰেছক্ৰিপশ্যন লাগে। প্ৰেছক্ৰিপশ্যনখন লগাৰ কাৰণটো হৈছে অনলাইন এপ্লাই কৰিব লাগে। অনলাইনত পাইছোঁ। হেল্ল' দোস্ত, আজি বোলে সূৰ্যগ্ৰহণ হ'ব, পাহৰি গৈছোঁ। আজি 21 তাৰিখ, 21 জুন আৰু এতিয়া 12:40 হৈ গৈছে। নিউজ চেনেলত আমি চাওঁতে আমি গম পালোঁ যে 12:48 গুৱাহাটী সূৰ্যগ্ৰহণ হ'ব। গতিকে 12:48 সূৰ্যগ্ৰহণ হ'লে আমাৰ ইয়াতো সূৰ্যগ্ৰহণ হ'ব লাগে। একবাৰ সূৰ্যগ্ৰহণ মই দেখা পাইছিলোঁ 2010 চনত। আমি তেতিয়া ফাৰ্ষ্ট ইয়াৰত আছিলোঁ নেকি, হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আছিলোঁ। তেতিয়া আমি সূৰ্যগ্ৰহণ চাইছিলোঁ। তথাপিও সূৰ্যগ্ৰহণটো এইবাৰ 80% হ'ব বোলে। এতিয়া 80% হ'লেই কিন্তু আমি ডায়মণ্ড ৰিং দেখা নাপাম যদি 80% হয়। ডায়মণ্ড ৰিংনো কি, এইটো এই ইণ্টাৰনেটত গুগলত যাই চাৰ্চ কৰি চাব আপোনালোকে একবাৰ। ডায়মণ্ড ৰিং কি, ডায়মণ্ড ৰিং দেখা পাই কিন্তু বিৰাট ভাল লাগে। এইটো দেখা পাই যাব পাৰে ডায়মণ্ড ৰিং, সূৰ্যগ্ৰহণত ডায়মণ্ড ৰিং, চলাৰ ইক্লিপছ ডায়মণ্ড ৰিং বুলি পেলাই ইউটিউবত চাৰ্চ কৰিলেও দেখা পাই যাব পাৰে। সেইকাৰণে মেডিচিনৰ কাৰণে যিখন নেকি প্ৰেছক্ৰিপশ্যন, সেইখনৰ কথা ভালকৈ কোৱা নহ'ল। মানে প্ৰেছক্ৰিপশ্যনখন লগাৰ কাৰণটো হৈছে যি টেবলেট আমাৰ মায়ে খাই আছে হাই প্ৰেছাৰৰ কাৰণে, ওচাৰ্ট-এইচ টেবলেটটো অকল যিজন ডক্টৰে লিখে তেখেতৰ ফাৰ্মাচীতহে পায় আৰু ৰঙিয়াত 2খন ফাৰ্মাচীত পায়। কিন্তু এই লকডাউনৰ সময়ত আৰু কা বিৰোধী আন্দোলনৰ পৰা সেই ডিমাণ্ডটো মানে সেই অঞ্চলত কম নেকি, ডিমাণ্ডটো কম কৰাৰ কাৰণে সিহঁতে নানে। আৰু এই মেডিচিনটো গুৱাহাটীৰ কোনোবিলাক জেগাতে নাপায়। আমাৰ গড়েশ্বৰত জইন বুলি এখন ফাৰ্মাচী আছে, তাতো সুধিছিলোঁ, তাতো নাপালোঁ। গতিকে মেডছ আৰু প্ৰেছক্ৰিপশ্যন আপলোড নকৰাকৈ মেডিচিন নাপায়। গতিকে প্ৰেছক্ৰিপশ্যনখনটো লাগে। প্ৰেছক্ৰিপশ্যন আছে আগৰ পুৰণা, 2 বছৰমান পুৰণা প্ৰেছক্ৰিপশ্যন আছে। 2 বছৰ পুৰণা প্ৰেছক্ৰিপশ্যন আৰু প্ৰেছক্ৰিপশ্যনখন লৈ আনি পেলাই নেটমেটছত অৰ্ডাৰটো দিলে যেতিয়া আহিব তেতিয়া আপোনালোকক জনাম যে মেডিচিনটো কিমানখিনি ভাল আৰু কিমানখিনি বেয়া। ব্লগ কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ আৰু কেৱল ভিডিঅ' ৰেকৰ্ড কৰিব চেষ্টা কৰি আছোঁ আৰু হেডফোনডাল লগাই লৈছোঁ যাতে অডিঅ' কোৱালিটি ভাল আহে। আৰু যদি অডিঅ' কোৱালিটি ভাল আহে তেতিয়াহ'লে আৰু হেডফোনডালেদি ব্লগ কৰিম। আৰু যদি হেডফোনেদি অডিঅ' কোৱালিটি ভাল নাহে তেতিয়া এটা মাইক্ৰফোন কিনিব লাগিব। ডায়মণ্ড ৰিংটো দেখা পাওঁ নেকি বুলি পেলাই ৰৈ আছোঁ। এতিয়া সময় বাজি গ'ল 1:06। সূৰ্যগ্ৰহণ হোৱাৰ কথা আছিল 12:48 গুৱাহাটীত। 12:48 সূৰ্যগ্ৰহণ গুৱাহাটীত হোৱাৰ কথা আছিল, কিন্তু এতিয়া বাজি গ'ল 1:06। ডায়মণ্ড ৰিং এতিয়ালৈকে দেখা দেখি নাই। কিজানি সূৰ্যগ্ৰহণ চোৱাটো ছাকচেছ নহ'লোঁ, ফেইল হৈ গ'ল।